চৰকাৰে জনসাধাৰণক কোন দিশে লৈ যোৱাৰ চেষ্টা চলাইছে? মদাহী বনাব বিচাৰিছে নেকি দেশৰ জনতাক? দেশৰ অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত মদেই নেকি একমাত্ৰ আহিলা চৰকাৰৰ? ৰাজ্যৰ এজনৰ পিছত আন এজন মন্ত্ৰীসকলে মদৰ ওপৰত কৰা মন্তব্যৰ পিছতে এইবাৰ একে শাৰীতে দেখা গ'ল শিক্ষামন্ত্ৰী ৰণোজ পেগুক। দেশ চলাবলৈ হ'লে মদৰ দোকান বঢ়াবই লাগিব বুলি বিতৰ্কিত মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। অন্যান্য বিভাগৰ মন্ত্ৰীসকলৰ মুখত এনে মন্তব্য কিছু পৰিমাণে শোভা পায় যদিও ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ মুখত এনে মন্তব্য শুনিবলৈ পোৱাটো ৰাজ্যবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক। দেশ চলোৱাৰ স্বাৰ্থত যদিহে চৰকাৰে মদৰ দোকান বৃদ্ধি কৰে তেন্তে আজিৰ শিক্ষাৰ্থী ভৱিষ্যতে একোজন মদাহী নহ'ব তাৰ কি নিশ্চয়তা থাকিব? ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ়ি তুলিব বিচাৰিছে নে মদাহী বনাব বিচাৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যবাসীৰ মাজত। শিক্ষামন্ত্ৰীৰ মুখত এনে অশোভনীয় মন্তব্যৰ পিছতে চিন্তিত হৈ পৰিছে সচেতন নাগৰিকসকল। সকলোৰে মাথো এটাই প্ৰশ্ন, মদৰ পৰা পোৱা ৰাজহৰ বাহিৰে আন কোনো বিকল্প ব্যৱস্থা নাই নেকি চৰকাৰৰ হাতত?